কথাখিনি ক'লেই হ'ব নেকি? এৰাতিৰ ভিতৰতে গড় সাজি মোগলক ভেটা দিব লাগে। এইবোৰ কথা মুখত ক'লে সহজ, কৰিব লগাবোৰেহে বুজে কি সম্ভৱ কি অসম্ভৱ। ঐ তহঁতে এনেকে গেবাৰী ক্ষতি মৰিব নালাগে, বুজিছ? আটাই এজনী শুই ল, পুৱাতে উঠি আৰু কামত ধৰিবি হত। নাই বৰফুকন ডাঙৰীয়া দাই ধৰিব। বৰফুকন ডাঙৰীয়া মানে? তহঁতে তাৰ মানে লাচিতৰ কথা কৈছ? হয় লাচিতক লৈ তহঁত চিন্তিত হ'ব নালাগে। তেওঁ মোৰ ভাগি, কিবা দিলে মই সকলো কথা বুজাই দিম, আৰু মই কিবা বুজালে তেওঁতো বুজিবই। মোমাই একৰ কথা আৰু বাগিনীয়েকে নুশুনাকৈ থাকিব পাৰেনে? ঐ যা শুই যা। আটাই নীল পালি দি আছে যে, শত্ৰু সেনা আহি গড় মুখত উপস্থিত হৈছে আৰু আমাৰ সেনা গভীৰ নিদ্ৰামগ্ন। হেজাৰ সৈন্য সামন্ত লৈ মোগল বাহিনী টোপে আগুৱাই আহিছে, আৰু সিহঁতক ভেটা দিয়াৰ সলনি আমি টোপনিত ললিত। এনেকৈ হ'ব নেকি দেশ ৰক্ষা? এয়া নেকি আমাৰ দেশবাসীৰ প্ৰতি থকা কৰ্তব্যপূৰ্ণ নমুনা? মুহূৰ্তৰ ভিতৰতে প্ৰতিজন সৈন্যই খোৱাপানী ত্যাগ কৰক। এয়া লাচিত বৰফুকনৰ নিৰ্দেশ। তুমি এক গুৰুত্বপূৰ্ণ বিষয় আৰু তাহাঁতৰ মানুহে জানাই মোৰ মোমাইদেউ মোক কিমান ভাল পায়। এই ৰংখন শেষ হৈ ল'বলৈ দে, তাৰ পাছত দেখিবি চব দেখি মোৰ মোমাইদেউৰ জয় গান। অপাৰ ৰাজ ক্ষমতাৰে বলিয়ান হ'ব তেওঁ, আৰু নীলাজৰ দৰে সেই ক্ষমতাৰ পিঠা সোৱাদ লোৱাত ব্যস্ত থাকিম মই। অপেক্ষা মাত্ৰ এটা ৰাতি। ভাগৰ লাগি সেইকাৰণে অলপ বিশ্ৰাম লৈছিলোঁ। বিশ্ৰাম বগালে আহি দুৱাৰ মুখত ৰণফলি দি আছে, আৰু তুমি চিন্তা কৰিছা বিশ্ৰাম লোৱাৰ কথা? অসমৰ বিৰুদ্ধে থিয় হৈ শত্ৰু সেনাই অট্টহাস্য কৰাত লাগিছে, আৰু তোমালোকে আছা নীল পালি দি। এয়া নেকি তোমালোকৰ দেশভক্তি? এয়া নেকি তোমালোকৰ দেশপ্ৰেম? ভুল কৰিছোঁ, তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমাও বিচাৰিছোঁ ভাগি। ক্ষমা? মোৰ ওচৰত দেশত শহীদাৰ কোনো ক্ষমা নাই মোমাইদেউ। ভাগি তুমি দেশমাতৃৰ সন্মানৰ সতে হাতলি খেলিছা, দেশমাতৃক বিপদৰ মুখলৈ ঠেলি দি তুমি গভীৰ নিদ্ৰা যাপনৰ আৰাম লৈছা। তুমি দুখী, তুমি অপৰাধী, আৰু এই অপৰাধৰ শাস্তি মাত্ৰ এটাই, মৃত্যুদণ্ড। ভাগি তুমি এনেকুৱা নকৰিবা। মই তোমাৰ মোমাই হয়। মোমাই
পুতুকত তোমাক গুৰু শাস্তি কিয় দিলে লাচিতে বৰভূতৰ হোৱাৰ স্পৰ্ধা দেখুৱাইছে নেকি ভাবিছে নেকি যে সি ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰি যাব আৰু আমিও